নমস্কাৰ, জ্ঞানদীপ লাইফছ এণ্ড ৱৰ্ল্ড চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক মই দেখুৱাব ওলাইছোঁ এখন ডায়েৰী ফাৰ্ম, আৰু ডায়েৰী ফাৰ্মখন কিদৰে তেওঁলোকে বনাইছে তাকে মই দেখাব ওলাইছোঁ। আৰু এইবিলাক ভাল ভাল জাৰ্চি গৰু আৰু ইয়াৰ সঁচবিলাক কি আছে সেইখিনি আজি গোটেই ভিডিঅ'টো মই জনাই দিম। তো সেইকাৰণে মই এইখন ফাৰ্মত আহিছোঁ। এইখন আমাৰ এজন দাদাৰ নিজৰ ওচৰৰে এজন দাদাৰ, আৰু তেওঁ এনেকৈ লাগি তেনেকৈ স্বাৱলম্বী হোৱাৰ পথ তেওঁ বাছি লৈছে, আৰু সেইবাবে মই আজি আহিলোঁ আৰু দেখুৱাইছোঁ। আৰু তেওঁ কিছুমান গৰু বিক্ৰীও কৰে। তো মোক ক'লে যে এনেকৈ ভিডিঅ' এটা দি দিবা, যাতে এনেকৈ কোনোবাই লাগিলেও আমাক বছৰত তেওঁলোকৰ বিকি যায়েই দুই এটা পোৱালি হ'লেও ভাল ভাল গৰু। তো মোক সেইকাৰণে ক'লে যে এটা ভিডিঅ' দি দিবা, আৰু তেনেকৈ কাৰোবাক লাগিলে যোগাযোগ কৰি পেলাই গৰু এনেকৈ ল'ব পাৰে। আৰু সেইবাবে মোক ক'লে যে তুমি দি দিবা এনেকৈ। মই বোলো সেইকাৰণে আজি এটা ভিডিঅ' বনালোঁ, আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। আৰু এইজনী দেখিছে, এজনী ক'লা গৰু, আৰু এইজনী হৈছে আপোনাৰ HF অৰ্থাৎ হলষ্টিয়ান ফ্ৰিজাৰ গৰু। আৰু হলষ্টিয়ান ফ্ৰিজাৰৰ গাখীৰ ভালেই, আৰু এই কমেও আপোনাৰ 8-9 লিটাৰ দি আছে এতিয়া বৰ্তমান, আৰু তাই গাভিনীও হয়। তো সেইবাবে আপোনালোকে এতিয়া অলপ লাহে ধীৰে গাখীৰটো এতিয়া কমিছে তাই আপোনাৰ এজনী জাৰ্চি, আৰু হলষ্টিয়ান ফ্ৰিজাৰজনী গাখীৰ বৰ্তমান 6 লিটাৰমান দি আছে এতিয়া। দিনে দিনে কমি আহিছে কাৰণ তাই গাভিনী। আৰু সেইটো পোৱালি দেখিছে, সেইটো দিছিলে তাই। আৰু এয়া দেখিছে এইবিলাক চব কলাকেইটা যিকেইটা, তো এইবিলাক চব আপোনাৰ হলষ্টিয়ান ফ্ৰিজাৰে ক্ৰছ। আৰু এজনী চাহিবাল আছে, এজনী দেখা পাব। আৰু এনেকৈ আপোনালোকে ডায়েৰী ফাৰ্ম কৰিব পাৰে। আৰু এয়া দেখিছে মাজত এটা পকা এনেকৈ দিন দুয়া এনেকৈ ভাল হেৰি এটা বনাইছে, যাতে ইয়াত আপোনাৰ পকাৰে গাঁঠি দিছে এইটো, আৰু ইয়াত আপোনাৰ খেৰ চেৰ দিয়ে তেওঁলোকে। আৰু ইয়াত দেখা পাইছে এনেকৈ 6-7জনীমান আছে ইয়াত, আৰু পোৱালিকেইটা মিলাই 8জনীমান আছে এনেকৈ জাৰ্চি। আৰু এইবিলাক তেওঁলোকে তেনেকৈয়ে ৰাখিছে। ওপৰত ফেন দিছে 2খন। আৰু এইবিলাক জাৰ্চি গৰু, এইফালে গুলপীয়াজনী জাৰ্চি হয়। আৰু ইয়াতে খেৰ দিয়ে, খেৰবিলাক বৰ্তমান শেষ কৰিছে, আকৌ আনি তেওঁ এতিয়া দিব। আৰু এয়া দেখিছে ফেন চলি আছে, আৰু চাৰি চাইডে এইবিলাক অলপ মুকলি, যাতে হাবা চাবা সোমাব পাৰে, চাফা হয়। আৰু তেনেকৈ তেওঁলোকে এনেকৈয়ে ৰাখিছে, আৰু তেওঁ দিনটো লাগিয়ে থাকে। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, ছাইডত থকা বেল আইকনত দবাই ল'ব, যাতে এনেকুৱা ফাৰ্মিং এগ্ৰিকালচাৰ কাল্টিভেশ্যন ৰিলেটেড ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু ধন্যবাদ যিসকলে মোক ইমান ছাপোৰ্ট কৰিছে আমাৰ চেনেলটো, ধন্যবাদ। বহুতো ছাবস্ক্ৰাইব কৰিছে আৰু এনেকৈ বহুত ছাপোৰ্ট কৰিছে, ধন্যবাদ আপোনালোকক। আৰু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে এনেকৈ আপোনালোকে জাৰ্চি ডায়েৰী ফাৰ্ম কৰিব পাৰে, আৰু লগতে খেৰ লাগিব আৰু নেপিয়া ঘাঁহ লাগিব। নেপিয়া ঘাঁহ কাটিংটো মই দি দিম, আৰু দাদাকো দিছিলোঁ মই, তেনেকৈ কৰিছে তেওঁ। বহুতো এতিয়া সুবিধা পাইছে, দানা কষ্ট কমি গৈছে, আৰু সেইবাবে আপোনালোকে এনেকৈ কৰক। আৰু গৰু কিছুমান ভেকচিনৰ কথা থাকে, ট্ৰাইভেট বুলি এটা ভেকচিন আহে, যিটো নেকি গৰু 5টা বেমাৰত কাম কৰে। আৰু সেইটো আপোনাৰ ডিঙি ফুলা, নাকেদি কিবা পানী বোৱা, কাহ কফ এনেকুৱা নিচিনা কিছুমান বেমাৰ, জ্বৰ হৈ থাকে। তো সেনেকুৱা ধৰণৰ 3টা বেমাৰৰ কাৰণে এটাই ভেকচিন আহে, ট্ৰাইভেট বুলি। আৰু সেইটো নিতান্তই পৰি যাব, ভেটেনেৰীত পাই যাব আপোনালোকে। মোক কণ্টেক্ট কৰিলেও মই এইটো আপোনালোকক যোগান ধৰিব পাৰিম। সেইটো ট্ৰাইভেট ভেকচিন, আপোনালোকে যাতে ব্যৱহাৰ কৰে। ধন্যবাদ।